আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব ওলাইছোঁ এটা গিজাৰৰ সহায়ত দুটা বাথৰুমত কেনেদৰে গৰম পানী প্ৰয়োজন কৰিব পাৰি। দেখিব পাইছে এইটো বাথৰুমত এটা গিজাৰ আছে। এই ৱালৰ বেক চাইডে আন এক বাথৰুম আছে। এইটো বাথৰুমত গিজাৰৰ প্ৰয়োজন ৰখা নাই। সেইটো বাথৰুমৰ পৰা এইটো বাথৰুমত গৰম পানীৰ প্ৰয়োজন আনিম। তো কামলৈ আগবাঢ়ো। আপোনালোকে দেখিব পাইছে টি হেচনেপুল আৰু কানেকশ্যন পাইপ। প্ৰথমতে মই গিজাৰৰ পৰা গৰম পানী ওলোৱা কানেকশ্যন পাইপটো খুলি লৈছোঁ। ইয়াতে লাগিব টি আৰু হেচনেপুল দুটা। তো টি আৰু হেচনেপুলটো লগাই লৈছোঁ। লগোৱাৰ পিছত দুই চাইডে কানেকশ্যন পাইপ লগোৱা সুবিধা পাই যাম। ইয়াৰে এক চাইডে আগৰ দৰে ইটো বাথৰুমত গৰম পানী পোৱাকৈ কানেকশ্যন পাইপটো লগাই থ'ম। আনটো কানেকশ্যন পাইপো লগাই লওঁ এইটো বাথৰুমত যোৱাকৈ। যিহেতু এইটো বাথৰুমৰ বিপৰীতেই আন এক বাথৰুম আছে, এখন ৱালে মাজত আছে, সেইকাৰণে সুবিধা হৈছে আন এক বাথৰুমত গৰম পানীৰ প্ৰয়োজন লৈ যোৱাত। বিপৰীত চাইডে বহিব লগা টেপটোৰ সুবিধা হোৱাকৈ ৱালটো ইপাৰ সিপাৰ ফুটাই ল'ম। এই ঠাইডোখৰতে টেপটো বহিব। হলটো ইপাৰ সিপাৰ হৈ গ'ল। এতিয়া মই কানেকশ্যন পাইপটো পাৰ কৰাই ল'ম ইফালৰ পৰা। দেখিব পাইছে কানেকশ্যন পাইপটো পাৰ কৰাই দিছোঁ। কানেকশ্যন পাইপটোৰ পৰা এতিয়া টেপৰ প্ৰভিজন বনাম। তাৰে কাৰণে লাগিব কিছুমান ফিটিং। ইয়াৰে ভিতৰত আছে ব্ৰাছ এমটিএ, ব্ৰাছ এলবো, এছ ক্লেম্প, টেপ আৰু পাইপৰ টুকুৰা আৰু চলভেণ্ট। তো এইবোৰ সামগ্ৰী ফিটিং কৰি আপোনালোকক দেখাই আছোঁ পানীৰ প্ৰয়োজন কেনেদৰে বনোৱা হয়। ভৱিষ্যতে যদি আপোনালোকে বনাব লগা দুটা বাথৰুমৰ মাজত এখন ৱাল পৰে, তো এটা গিজাৰৰ সহায়ত দুটা বাথৰুমতো গৰম পানীৰ সুবিধা ৰাখিব পাৰে। এইটো বাথৰুমত কনচিল কৰাৰ আগতে প্ৰভিজনবোৰ ৰখা নাছিল, সেইকাৰণে পাইপটো দেখাকে থাকিব। মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কামখিনি ফিনিচিং দিব চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই মোৰ আইডিয়াটো কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিৰ কাৰণে বাই বাই। আকৌ নতুন ভিডিঅ' এটি লৈ আপোনালোকৰ মাজলৈ আহিম।